এটিএমৰ পৰা বহুবাৰ হয়তো টকা উলিয়াইছে আপুনি কিন্তু কেতিয়াবা নিজে এটিএম সজোৱাৰ কল্পনা কৰিছেনে এবাৰ এটিএমৰ পৰা টকা উলিওৱা দেখিয়ে তেনে কল্পনা এটি শিশুৰ বিশ্বাস হোৱা নাই যদি চাই লওক এই দৃশ্য আপুনি এটিএম দেখিছে পিছে এই এটিএমটো অলপ বেলেগ পেলোনিয়া কাৰ্ডবোৰ্ড বিকল কেলকুলেটৰৰ কিপ্যাড মোবাইলৰ বিকল বেটাৰী লগাই এনেকৈ এটা এটিএম সাজি উলিয়াইছে 12 বছৰীয়া এজন কিশোৰে নাম বাদল দাস ঘৰ ৰঙিয়াৰ তুলসীবাৰী কিন্তু এই কণমানি কিশোৰটিয়ে কিয় এনে এটা এটিএম সজোৱাৰ কল্পনা কৰিলে ডিজিটেল এটিএম বনিছো মোৰ 2 সপ্তাহ লাগিছে এখানে বনোৱা ভৱিষ্যতে আইটিআই পঢ়ি কেনে ভাল এটা ইঞ্জিনিয়াৰ হোৱাৰ আশা কি হেৰে বনাইছা এইটো কেৱল পিছবোৰ্ড ফেন আৰু লাইট বনিছিলো লগতে বাইক আৰু এটা কইন এক্সট্ৰা কৰাৰ বাবে এটা সজুলি কৰিছিলো সচৰাচৰ আপুনি ব্যৱহাৰ কৰা এটিএমতকৈ এই এটিএমটোৰ বিশেষত্ব আছে ইয়াত মাত্ৰ সুইচ টিপিয়ে 2000 অথবা 500 টকীয়া উলিয়াই আনিব পাৰি তেনে অসম্ভৱ যেন লগা কল্পনাক সম্ভৱ কৰি তুলিছে মাত্ৰ 12 বছৰীয়া এটি কিশোৰে তাকো এবাৰ এটা এটিএম দেখিয়ে মই ৰঙিয়া এদিনাখন বাইদেউৰ লগত গৈছিলো তাতে এটিএম কাৰ্ডে বাইদেউ চালু যে এটিএম কাৰ্ডে পইচাখিনি উলিয়াই আছে তাৰ পৰা মই ভাবিলো যে মই নিজে এখন বনাম আৰু পিছে এই কণমানিটিৰ পিতৃ-মাতৃ দিন হাজিৰা কৰা শ্ৰমিক ঘৰৰ আৰ্থিক অৱস্থা তেনেই দুৰ্বল আৰু সেইবাবেই অসাধাৰণ প্ৰতিভাৰ এই বিস্ময় বালকক লৈ চিন্তিত হয় পৰিয়াল কিংবা জ্যেষ্ঠ ভগ্নী এটিএম এটা বনালে পেলনীয়া সামগ্ৰী দি যদি আমি ঘৰৰ পৰা সহযোগ কৰিব পৰা নাই ঘৰৰ পৰা যিখিনি বস্তু লাগে সহযোগ কৰিব পাৰিলে তো হয়তো আৰু ভাল কিবা বনাব পাৰিলে আগবাঢ়িব পাৰিলে হতে ঘৰৰ পৰা সহায় কৰিব পৰা নাই কাৰণ দেউতা আমাৰ দিন হাজিৰা কৰে কিনি খৰচ ল'ব পৰা নাই কেৱল এটিএমই নহয় এই কণমানিটিয়ে ইতিমধ্যে সাজি উলিয়াইছে বৈদ্যুতিক পাংখা খুচুৰা পইচা উলিওৱা মেচিনকে ধৰি বহুকেইবিধ লাগতিয়াল সামগ্ৰী পিছে আৰ্থিক দুৰ্দশাগ্ৰস্ততাই পিছলৈ টানি নিব খোজে এই কিশোৰজনক এতিয়া পৰিয়ালৰ চিন্তা অকণমান আৰ্থিক নিৰাপত্তা কোনোবা সুহৃদ ব্যক্তি দল সংগঠন কিংবা চৰকাৰ প্ৰশাসনৰ অকণমান সহযোগ পালে আকাশ চুব খোজাৰ সফলতাৰ সম্ভাৱনাময় বাটেদি খোজ ল'ব পাৰিব তুলসীবাৰীৰ পৰিমল দাসৰ পুত্ৰ বাদল দাসে ৰঙিয়াৰ পৰা হানিফ আলী DY 365